নমস্কাৰ মই ত্ৰিদীপ নীলিম শইকীয়া কোভিড ভেকচিন লোৱা লোকসকলৰ বাবে এটা অতিকৈ উদ্বেগজনক খবৰ বিশ্বৰ কোটি কোটি লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছিল যিসকল লোকে এই কোভিড ভেকচিন গ্ৰহণ কৰিছিল তেওঁলোক অচিন ৰোগত আক্ৰান্ত হ'ব পাৰে আদালতত কোভিড ভেকচিন নিৰ্মাণকাৰী কোম্পানী এষ্ট্ৰাজেনেকাই বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে এই বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰাৰ পাছতেই আতংকিত হৈ পৰিছে এতিয়া সমগ্ৰ বিশ্ব কোভিড ভেকচিন লোৱাসকলৰ বাবে এটা ভয়ংকৰ খবৰ যিসকলে কোভিচিল্ড ভেকচিন গ্ৰহণ কৰিছিল তেওঁলোক বিৰল ৰোগত আক্ৰান্ত হ'ব পাৰে ইতিমধ্যে আদালতত ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে ভেকচিন নিৰ্মাণকাৰী কোম্পানীয়ে এতিয়া সমগ্ৰ বিশ্বতে এই খবৰে তোলপাৰ লগাইছে কোভিড ভেকচিন লোৱাসকল আক্ৰান্ত হ'ব পাৰে বিৰল ৰোগত ইতিমধ্যে বহু লোক অচিন ৰোগত আক্ৰান্ত হৈছে কোভিড ভেকচিন লোৱাসকলৰ দেহত দেখা দিব পাৰে অচিন ৰোগ কোভিচিল্ড ভেকচিন প্ৰস্তুতকাৰী এষ্ট্ৰাজেনেকা কোম্পানীৰ ভয়ংকৰ স্বীকাৰোক্তি আৰু এই ভয়ংকৰ স্বীকাৰোক্তিৰ পাছতেই সমগ্ৰ বিশ্ব আতংকিত হৈ পৰিছে কিয়নো বিশ্বৰ কোটি কোটি লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছিল গোট মাৰিব পাৰে আপোনাৰ শৰীৰৰ তেজ কোভিচিল্ড ভেকচিন গ্ৰহণ কৰাৰ ফলত এক বিৰল ৰোগ শৰীৰৰ তেজ গোট মাৰিব পাৰে আপোনাৰ কোভিড ভেকচিন লৈ এতিয়া সমস্যাৰ পৰা একাংশ পৰিয়ালে ব্ৰিটেইনৰ আদালতত দিছিল অভিযোগ আৰু তাৰ পাছতে আদালতৰ ভেকচিনৰ ফলত দুৰাৰোগ্য ৰোগ হোৱাৰ সম্ভাৱনাৰ কথা স্বীকাৰ কৰিছে ভেকচিন নিৰ্মাণকাৰী কোম্পানীটোৱে এটা অতিকৈ বিস্ফোৰক খবৰ আপোনালোকক জনাইছোঁ কোভিচিল্ড ভেকচিন লৈ তেজ গোট মৰাত সমস্যাত পৰিছে এতিয়া বহু লোক তেজ গোট মৰাৰ বাবে ষ্ট্ৰোক হাৰ্ট এটেকৰ সমস্যা হ'ব পাৰে জেমি ষ্ট্ৰোক নামৰ এগৰাকী লোকে ভেকচিন লৈ ব্ৰেইন ডেমেজৰ সমস্যাত পৰিছিল ব্ৰিটিছ সংবাদ মাধ্যম ডেইলি মেইলত প্ৰকাশ পাইছিল এই চাঞ্চল্যকৰ তথ্য ভাৰততো কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত ভয়ংকৰভাৱে বৃদ্ধি পাইছিল হাৰ্ট এটেকৰ সংখ্যা আৰু এই খবৰ প্ৰকাশ হোৱাৰ পিছতেই ভাৰততো গোচৰ ৰুজু কৰিব পাৰে বহু লোকে যিহেতু বিশ্বৰ কোটি কোটি লোকে গ্ৰহণ কৰিছিল কোভিড ভেকচিন কোভিড ভেকচিন লোৱা লোকসকলৰ বাবে এটা অতিকৈ উদ্বেগজনক খবৰ বিশ্বৰ কোটি কোটি লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছিল আৰু যিসকলে এই কোভিড ভেকচিন গ্ৰহণ কৰিছিল তেওঁলোক অচিন ৰোগত আক্ৰান্ত হ'ব পাৰে আদালতত কোভিড ভেকচিন নিৰ্মাণকাৰী কোম্পানী এষ্ট্ৰাজেনেকাই বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে আৰু এই বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰাৰ পিছতেই আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব কোভিড ভেকচিন লোৱা লোকসকলৰ বাবে এটা ভয়ংকৰ খবৰ যিসকলে কোভিচিল্ড ভেকচিন গ্ৰহণ কৰিছিল তেওঁলোক বিৰল ৰোগত আক্ৰান্ত হ'ব পাৰে ইতিমধ্যে আদালতত ভয়ংকৰ স্বীকাৰোক্তি প্ৰদান কৰিছে ভেকচিন নিৰ্মাণকাৰী কোম্পানীটোৱে এতিয়া সমগ্ৰ বিশ্বতে এই খবৰে তোলপাৰ লগাইছে কোভিড ভেকচিন লোৱা লোকসকল আক্ৰান্ত হ'ব পাৰে বিৰল ৰোগত ইতিমধ্যে বহু লোক অচিন ৰোগত আক্ৰান্ত হৈছে কোভিচিল্ড ভেকচিন প্ৰস্তুতকাৰী এষ্ট্ৰাজেনেকা কোম্পানীৰ ভয়ংকৰ স্বীকাৰোক্তি আৰু এই স্বীকাৰোক্তিৰ পাছতেই সমগ্ৰ বিশ্ব আতংকিত হৈ পৰিছে কিয়নো বিশ্বৰ কোটি কোটি লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছিল গোট মাৰিব পাৰে আপোনাৰ শৰীৰৰ তেজ কোভিচিল্ড ভেকচিন গ্ৰহণ কৰাৰ ফলত এক বিৰল ৰোগ শৰীৰৰ তেজ গোট মাৰিব পাৰে আপোনাৰ কোভিড ভেকচিন লৈ এতিয়া সমস্যাত পৰা একাংশ পৰিয়ালে ব্ৰিটেইনৰ আদালতত দিছিল গোচৰ আৰু তাৰ পাছতে আদালতৰ ভেকচিনৰ ফলত দুৰাৰোগ্য ৰোগ হোৱাৰ সম্ভাৱনাৰ কথা স্বীকাৰ কৰিছে ভেকচিন নিৰ্মাণকাৰী কোম্পানীটোৱে এটা অতিকৈ বিস্ফোৰক খবৰ আপোনালোকক জনাইছোঁ কোভিচিল্ড ভেকচিন লৈ তেজ গোট মৰাত সমস্যাত পৰিছে বহু লোক তেজ গোট মৰাৰ বাবে ষ্ট্ৰোক হাৰ্ট এটেকৰ সমস্যা হ'ব পাৰে জেমি ষ্ট্ৰোক নামৰ এগৰাকী লোকে ভেকচিন লৈ ব্ৰেইন ডেমেজৰ সমস্যাত পৰিছিল ব্ৰিটিছ সংবাদ মাধ্যম ডেইলি মেইলত প্ৰকাশ পাইছিল এই চাঞ্চল্যকৰ তথ্য ভাৰততো কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত ভয়ংকৰভাৱে বৃদ্ধি পাইছিল হাৰ্ট এটেকৰ সংখ্যা আৰু এই খবৰ প্ৰকাশ হোৱাৰ পাছতেই ভাৰততো গোচৰ ৰুজু কৰিব পাৰে বহু লোকে যিহেতু বিশ্বৰ কোটি কোটি লোকে গ্ৰহণ কৰিছিল কোভিড ভেকচিন নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম